যোৱাকালিৰ পৰা আমাৰ 52তম যি অধিৱেশন সেইটো আৰম্ভ হৈছে আৰু যোৱাকালি প্ৰথম যি প্ৰতিনিধি সভা সেইটো ইতিমধ্যে হৈ গ'ল আৰু ইয়াত আমি ভাৰতৰ আৰু অসমৰ যিবিলাক জ্বলন্ত সমস্যাবিলাক আছে এই সমস্যাবিলাক আমাৰ আলোচনাৰ বিষয় হিচাপে আমি লৈছোঁ কাৰণ আমি ভাৰততে থাকোঁ হিচাপে অসমতে আছোঁ হিচাপে এই সমস্যাবিলাক আমাৰো সমস্যা সেইকাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ দৃষ্টিভংগীৰে এই সমস্যাবিলাক কেনেকৈ সমাধান হোৱা উচিত ইয়াৰ ওপৰত আমি যোৱাকালি আলোচনা আৰম্ভ কৰিছোঁ আৰু আজি পুনৰ আমি আলোচনা কৰিম ইয়াত আমি এই কথাটোকে আজি আমি বিশেষকৈ চিন্তা কৰিছোঁ যে ভাৰতবৰ্ষৰ যিটো সংবিধান এই সংবিধানে সকলো জাতি জনগোষ্ঠীক ভাষা সংস্কৃতি নিজৰ অস্তিত্ব পৰিচয় লৈ জীয়াই থাকিবলৈ এটা অধিকাৰ দিছে আৰু সেই অধিকাৰটো যাতে কোনো কাৰণত কাৰো অধিকাৰ খৰ্ব নহয় কাৰো নিৰাপত্তা যাতে নিক্ষেপ হৈ নাযায় সকলো যাতে নিৰাপত্তা পাবলৈ সক্ষম হয় সকলো নিজৰ আত্মা সন্মান লৈ জীয়াই থাকিব পাৰে এই কথাবিলাক আজি চিন্তা চৰ্চা কৰি পেলাই আমি নিজৰ যি আজিৰ সময়ত আমি এইটোকে ক'ব বিচাৰিছোঁ যে অসমত যিটো কেব লৈ পেলাই যিটো আন্দোলন হৈ আছে এতিয়া কা হৈ গ'ল সেইটো এই আন্দোলনটো এতিয়া চলি আছে আৰু সেই আন্দোলন চলি থকা সময়ত অসম চৰকাৰে সেই আন্দোলনকাৰীবিলাককে উদ্দেশ্য কৰি বা অসমবাসীকে উদ্দেশ্য কৰি বা তেখেতসকলৰ নিজৰ এজেণ্ডা হিচাপে লওক যে যিবিলাক পলিচি তেখেতসকলে ডিক্লেয়াৰ কৰিছে সেই পলিচিবিলাকৰ ভিতৰত তাৎক্ষণিকভাৱে যোৱাকালি এটা আমাৰ দৃষ্টিগোচৰ হৈছে যে যিটো অসমীয়া মিডিয়াম বা অসমীয়া ভাষা এইটো কম্পালচৰি কৰাৰ যিটো সিদ্ধান্ত আহিছে আমি পাহৰি যোৱাটো উচিত নহ'ব যে ভাষা জাপি দিয়াৰ কাৰণে বৰ অসমটো সাতভনী হৈ গ'ল আৰু আজিও এই অসমত বহুত জাতি জনগোষ্ঠী আছে যাৰ নিজৰ চহকী ভাষা আছে মিডিয়াম নাথাকিব পাৰে কিন্তু তেখেতসকলৰ ভাষা আছে আৰু সংস্কৃতি আছে এই ভাষা সংস্কৃতিটো জীয়াই ৰখাটো জানো চৰকাৰৰ দায়িত্ব নহয় এই দেশৰ নাগৰিক হিচাপে এই ৰাজ্যৰ নাগৰিক হিচাপে এই জনগোষ্ঠীবিলাকৰ ভাষা সংস্কৃতি জীয়াই ৰখাটো চৰকাৰে দায়িত্ব বুলি আমি ভাবোঁ তো সেইকাৰণে আজি কোনোবাই এটা ভাষাক যিমান প্ৰাধান্য দিছে কোনোবাই এটা ভাষাক ইমান অগ্ৰাহ্য কৰাৰ কাৰণটো কি আমি বুজিবলৈ পোৱা নাই গতিকে অসমীয়া ভাষা ৰাজ্যিক ভাষা এইটো দুনাই ক'ব নালাগে অসমীয়া মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হৈ আছে এইটো দুনাই ক'ব নালাগে আজি অসমীয়া ভাষাৰ কাৰণে বড়ো ভাষা ভাবুকি নহয় অসমীয়া ভাষাৰ কাৰণে মিচিং ভাষা ভাবুকি নহয় ৰাভা ভাষা ভাবুকি নহয় তিৱা ভাষা ভাবুকি নহয় কাৰ্বি ভাষা ভাবুকি নহয় অসমীয়া ভাষাৰ কাৰণে হয়তো ইংলিছ ভাবুকি হ'ব পাৰে বা অসমীয়া ভাষাৰ কাৰণে কোনোবা বেংগলী ভাবুকি হ'ব পাৰে সেই ভাষাবিলাকক টাৰ্গেট কৰি কিবা পলিচি লোৱাত আমাৰ ক'বলগীয়া নাই কিন্তু আজি এই নীতিত কিয় সেই নীতিবিলাকত সেই ডিক্লাৰেশ্যনবিলাকত এই ক্ষুদ্ৰ জনগোষ্ঠীৰ যিবিলাক থলুৱা যিবিলাক ভূমিপুত্ৰ এই ভূমিপুত্ৰসকলৰ ভাষা ভাষী ৰক্ষণাবেক্ষণৰ কাৰণে কিয় পলিচি নাই এইটোহে মই চৰকাৰৰ ওচৰত মানে প্ৰশ্ন কৰিছোঁ গতিকে কোনোবা ভাষাটো যদি তেখেতসকলে ৰক্ষণাবেক্ষণ দিব বিচাৰিছে চবৰো ভাষা ৰক্ষণাবেক্ষণ দিয়ক আজি অসমত ৰাজ্যিক ভাষা অকল মানে অসমীয়া কিয় হ'ব আজি বড়ো ভাষাও হ'ব লাগিব মিচিং তিৱা ৰাভা যিমান খিলঞ্জীয়া আমাৰ ট্ৰাইবেল জনগোষ্ঠী আছে যিসকলে ইয়াৰে ভূমিপুত্ৰ হয় সেইসকলৰ ভাষা সংস্কৃতিও সমান মৰ্যাদা পাব লাগে সেইটো আমি বিচাৰোঁ আৰু অইন পিনেদি আজি যিটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন বড়ো যিটো মিডিয়াম সদায় মাহীৰ চকুৰে চাই আহিছে আমি যোৱাকালিৰ পৰা আলোচনা কৰি আছোঁ আজিও কৰিম বড়ো ভাষাৰ কাৰণে বড়ো মিডিয়ামৰ কাৰণে এটা ছেপাৰেট ডাইৰেক্টৰেট আমি বিচাৰিছিলোঁ বড়ো মিডিয়ামৰ এডুকেশ্যনটো আজিলৈকে বহুত সমস্যা জৰ্জৰিত আমাৰ পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নাই স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰা নাই টিচাৰ ট্ৰেইনিং ইনষ্টিটিউটবিলাক নাই বহুত সমস্যা আছে কিতাপ মানে সময়মতে নাপায় এই গোটেই কথাটো লৈ পেলাই আমি চৰকাৰক কৈছোঁ যে অতি শীঘ্ৰে বড়ো মিডিয়ামৰ কাৰণে এটা ছেপাৰেট ডাইৰেক্টৰেট সৃষ্টি কৰি দিব লাগে আৰু তাত আমাৰ দৃষ্টিগোচৰ হৈছে 14 নম্বৰ যিটো ডিক্লাৰেশ্যন তাত আছে যে বড়ো শান্তি আলোচনা যিটো পিছ এগ্ৰিমেণ্ট সেইটো তেখেতসকলে এক্সপেডাইট কৰিব আমি সেইটোকে বিচাৰিছোঁ কাৰণ বিজেপি চৰকাৰৰ এটা ডিক্লাৰেশ্যন আছিলে যে পাৱাৰত অহাৰ লগে লগে 6 মাহৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সমস্যা সমাধান কৰিম 2014ৰ পৰা এতিয়া 6 বছৰ হ'বলৈ গৈ আছে পুনৰ চৰকাৰ আহিল কিন্তু উগ্ৰপন্থী সমস্যাৰ যিটো নীতি এই নীতিটো এতিয়ালৈকে আমি এটা বাস্তৱত ৰূপায়িত হোৱা দেখিবলৈ পোৱা নাই সেইকাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ শান্তি স্থাপন কৰিব লাগিব হিংসা আমি নিবিচাৰোঁ এটা অহিংসা এটা পৰিস্থিতি আমাক লাগে শান্তি আমাক লাগে উন্নতি আমাক লাগে সেইকাৰণে যিবিলাক যুৱকসকল আজি সশস্ত্ৰ সংগ্ৰামত জড়িত হৈ পেলাই নিজৰ ভৱিষ্যত ধ্বংস কৰি ল'ব লগা হ'ল সেই যুৱকসকলক মেইন ষ্ট্ৰীমত আনিব লাগে শান্তি প্ৰতিষ্ঠা কৰিব লাগে আৰু উগ্ৰপন্থী সমস্যা
সমস্যা স্থায়ী সমাধান কৰিব লাগে কিন্তু সমাধান কৰিবলৈ যাওঁতে যাহাতে চাব লাগে যে সমস্যা যাহাতে জীয়াই নাথাকে তেখেতসকলে সংগঠনটোৱে মানে শেষ কৰিব বিচাৰিছে ইছ্যুটো শেষ কৰিব বিচৰা নাই সেইকাৰণে মই কৈছোঁ তেখেতসকলে আমি নিখিল বড়ো ছাত্ৰ সন্থাই আহ্বান কৰিছোঁ যে এই তেখেতসকলে সমস্যাটো সমাধান কৰিব লাগে অকল সংগঠনটো টাৰ্গেট কৰিব নালাগে